NDPৰ যি চুক্তি হ'ব লগা হাইজেক কৰি পেলাই এফচুয়ে হাইজেক কৰি পেলাই চুক্তি আনিছে NDP কি অস্ত্ৰধাৰী নাছিলে নেকি তো এফচু কেনেকুৱা এটা চিনতৰি হ'লে আকৌ আজি এফচুৰ ডিমাণ্ড কি আছিলে আজি দীপেন বড়ো ডাঙৰীয়া কয় যে BTC চুক্তিত তথা BTAD চুক্তিত BLT অস্ত্ৰধাৰী সংগঠন আছিলে সেইকাৰণে এফচুয়ে সিগনেটাৰী নহ'লে তেখেতসকলৰ চাকৰি পোৱা যোগ্যতা আছে মেৰিট বেচিছ আছে কিন্তু চাকৰি দিয়াৰ যি নেকি BTCৰ CSB বোৰ্ড আছিলে চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড সেই চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ডৰ প্ৰমোদ বড়ো আৰু হীৰা হৰণীয়া নেতৃত্বত স্ক্ৰেপ কৰা হৈছে কেনেকুৱা এটা চিনতৰি হ'লে আকৌ আজি এফচুৰ ডিমাণ্ড কি আছিলে প্ৰমোদ বড়োৰ ডিমাণ্ড কি আছিলে প্ৰমোদ নাকি আন্দোলন কি আছিলে সেপাৰেট বড়োলেণ্ডৰ তো সেপাৰেট বড়োলেণ্ড আজি হোৱা নাই ডেভেলপমেণ্টৰ কাম নাই প্ৰমোদ বড়ো দীপেন বড়ো সদায় কৈ আছে এইটো হ'ল শান্তি চুক্তি ডেভেলপমেণ্টৰ একো কথাই নাই যে আজি কেইদিনমান ধৰি খালি ইয়াং জেনেৰেশ্যন লৈ BTCত বহুত গৰমাগৰমি চলি আছে সেইদিনাখন BPF দলত BTCৰ ইয়াং জেনেৰেশ্যন বড়ো বেংগলী আদিবাসী তেনেকুৱা বহুত ধৰণৰ BPF দলৰ যোগদান কৰিলে বাটুখাৰা ৰিজৰ্টত সেইটো লৈ কিবা UPPL দলৰ পৰা তেনেকুৱা এটা মানে অভিযোগ আনিছে যে তাত লৈ পেলাই মদ খুৱাইছে কিবা তেনেকুৱা অভিযোগ আনিছে কিন্তু আজি ইয়াং জেনেৰেশ্যন কি ওলাইলা আহিবলগীয়া হ'ল সেইটোতো বিৰাট ডাঙৰ কথা না আজি এফচুৰ নামত এফচু কৰি বড়ো ল'ৰা ছোৱালী যাক নেকি ইয়াং জেনেৰেশ্যন পঢ়ি থকা ল'ৰা ছোৱালীক যিখিনি সেপাৰেট বদলনৰ কাৰণে আন্দোলন কৰিলে এফচুয়ে প্ৰমোদ বড়ো লৈ পেলাই তো আজিৰ তাৰিখত সেপাৰেট বদলনটো নহ'লে প্ৰমোদ বড়ো দীপেন বড়ো ডাঙৰীয়া কৈ আছে অকল শান্তি চুক্তি তাত ডেভেলপমেণ্টৰ কোনো কথাই নাই কাৰণ BTR আজিলৈকে ইমপ্লিমেণ্ট হোৱাই নাই BTRটো তো সাধাৰণ যি ইয়াং জেনেৰেশ্যন তেখেতসকল চব লেখা পঢ়া ল'ৰা ছোৱালী হয় ন BA পাছ MA পাছ তেনেকুৱা কোনো ধৰণৰ জব নাপায় চাকৰি নাপায় তেখেতসকলে এই UPPL চৰকাৰ বা প্ৰমোদ বড়োৰ দ্বাৰা এই BTCত একো নহয় সেইকাৰণে আকৌ হাগ্ৰামা মৌলে ছাৰকে চৰকাৰ BTCৰ চৰকাৰ বনোৱাৰ কাৰণে সুবিধা দিব বা চিফ বনোৱাৰ কাৰণে যোজা কৰিছে তেখেতসকলে নিজে উইলিংলি আহি পেলাই BPF দলত যোগদান কৰিছে ৰূপায়তো মানে ইয়াং জেনেৰেশ্যনৰ কাৰণে আজি কি কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই ক'লো মই বড়ো ল'ৰা ছোৱালীত অকল সেপাৰেট বদলনৰ নামত আন্দোলন কৰি পেলাই আজি কিছুমানৰ বহুত বড়ো ল'ৰা ছোৱালীৰ পঢ়া শুনা আধৰুৱা হৈছে সম্পূৰ্ণ পঢ়া শুনা কৰিব নোৱাৰিলে আজিৰ তাৰিখত যিখিনি ল'ৰা ছোৱালী পঢ়া শুনা আছে BTCত অকল মই বড়ো ল'ৰা ছোৱালী কোৱা নাই BTCত যিখিনি ইয়াং জেনেৰেশ্যন আছে লিখা পঢ়া ল'ৰা ছোৱালী তেখেতসকলৰ চাকৰি পোৱা যোগ্যতা আছে মেৰিট বেচিছ আছে কিন্তু চাকৰি দিয়াৰ যি নেকি BTCৰ CSB বোৰ্ড আছিলে চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড সেই চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ডৰ প্ৰমোদ বড়ো আৰু হীৰা হৰণীয়া নেতৃত্বত স্ক্ৰেপ কৰা হৈছে তাত কেনেকুৱা ধৰণৰ স্ক্ৰেপ কৰা হৈছে যেতিয়া নেকি লকডাউন হ'লে BTC ইলেকশ্যনৰ অডিশ্যনত জাৰি হোৱাৰ পিছত লকডাউন হ'লে লকডাউনৰ সময়ত কিন্তু আগৰ যোনটো হাগ্ৰামা মৌলে ছাৰ BTCৰ চিফ আছিলে কেয়াৰ টেকাৰ হিচাপে BTCটো আকৌ চলাবৰ কাৰণে সুযোগ দিব লাগিছিল কিন্তু সেইটোকে নকৰি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হীৰা হৰণীয়া ডাঙৰীয়া তেখেতসকলে মেমৰেণ্ডাম দি পেলাই তেখেতসকলে গভৰ্ণৰ ৰুল আনিলে BTCত সেই গভৰ্ণৰ ৰুল আনাৰ পিছত BTCৰ যোনটো সিলেকশ্যন বোৰ্ড আছিলে CSB বোৰ্ড চাকৰি দিব পৰা সেই বোৰ্ডটো স্ক্ৰেপ কৰিলে সেই স্ক্ৰেপ কৰি পেলাই আজিৰ তাৰিখলৈকে তাহঁতে CSB বোৰ্ডটো পাবৰ কাৰণে সক্ষম হোৱা নাই তো ক'ৰ পৰা চাকৰি দিব চাকৰি দিয়া এটা জেৰিয়া লাগে এটা চিষ্টেম আছে চিষ্টেমটোৱে ভংগ কৰি লৈছে প্ৰমোদ বড়ো হ'ল এটা ফল দিব নোৱাৰা গাছ যি ফল দিব পৰা BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰ হ'ল যিখিনি গাছ আছে সেই গাছটোৰ হ'ল ফল দিব পৰা গাছ প্ৰমোদ বড়োৰ যিখিনি গাছ আছে ফল নিদিয়ে পাত্তাৰ নিচিনা উৰি গৈ আছে সৰি আছে তেনেকুৱা ধৰণৰ আজিৰ তাৰিখত UPPL বুলি দল BTCত নাথাকিব বিভিন্ন জিলা বিভিন্ন সমষ্টিৰ পৰা UPPLৰ দলৰ বিভিন্ন জাতি জনগোষ্ঠী আজিৰ তাৰিখত আকৌ হাগ্ৰামা মৌলে ছাৰকে BTCৰ চিফ লাগে বুলি আজি BPF দলত দলে যোগদান কৰি আছে অকল UPPL নহয় কংগ্ৰেছ AIDF GSP BJPৰ বিভিন্ন পদবীত থকা আজি চিৰাং জিলাৰ BJPৰ
জেনারেল সেক্রেটারি চিৰাং জিলাৰ বিজেপিৰ জেনারেল সেক্রেটারি বিপিএফ দলের যোগদান হলে রাজকুমার যোগদান হলে বীরদার যোগদান হলে ইউপিপিএলৰ মক্ষম আশাত আনিছে জিতেন মুছাৰী ডাঙৰীয়া বিপিএফ দলত যোগদান হলে তো তেখেতসকলৰ সেই কথাটো আৰু ৰাইজে নুশুনে মিছলীয়া কথাটো বিপিএফ দলৰ মানুহখিনিকে বিপিএফ দলত যোগদান কৰোৱা কথা কয় তো ৰাইজেতো অন্ধ নহয় না ৰাইজে সব গম পাই আছে যে কোন কেনেকুৱা কি ক'ৰ দলৰ পৰা আহিছে আজি দীপেন বড়ো ডাঙৰীয়া কয় যে বিটিসি চুক্তিত তথা বিটিএডি চুক্তিত বিএলটি অস্ত্রধারী সংগঠন আসলে সেই কারণে এফসুয়ে সিগনেটারি নহলে কিন্তু আজির তারিখত এনডিএফবির যে চুক্তি হব লগা হাইজেক করে পেলাই এফসুয়ে হাইজেক করে পেলাই চুক্তি আনিছে এনডিএফবি কি অস্ত্রধারী নাছিলে নাকি তো এফসু কেনেকুৱা তাত সিগনেটারি হলে আকৌ আজি এফসুর ডিমান্ড কি আছিলে প্রমোদ বড়োর ডিমান্ড কি আছিলে প্রমোদ বড়োর যেতিয়ালৈকে সেপারেট বদলন নহয় এজন গাঁওবুঢ়া নহয় ভিজিডিচিৰ মেম্বাৰ নহয় আজি বিটিচিৰ চিফ হৈ আছে তেখেতে কিন্তু সেপারেট বদলন হল নাকি আন্দোলন কি আছিলে সেপারেট বদলনৰ তো সেপারেট বদলন আজি হোৱা নাই ডেভেলপমেণ্টৰ কাম নাই প্ৰমোদ বড়ো দীপেন বড়ো সদায় কৈ আছে এইটো হ'ল শান্তি চুক্তি ডেভেলপমেণ্টৰ একো কথাই নাই তাত ৰাইজেতো অভিযোজন নহয় বিভিন্ন জাতি জনগোষ্ঠী বিটিচি বাসী আকৌ এবাৰ হাগ্ৰামা মৌলিৰ ছাৰকে দায়িত্ব দিব ওলাইছে বিটিচিৰ স্বাৰ্থৰ কাৰণে বিটিচিৰ ডেভেলপমেণ্টৰ কাৰণে বিটিচি বচাই ৰখাৰ স্বাৰ্থত ইয়াং জেনেৰেশ্যন লিখা পঢ়া কৰা ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত উজ্জ্বলৰ স্বাৰ্থত আজি গাৰ্জেনসকলো বিপিএফ দলকে আকৌ আঁকোৱালি লৈছে বিপিএফ দলকে ভোটদান কৰিব বিপিএফ দলৰ আকৌ চৰকাৰ গঠন হ'ব প্ৰমোদ বড়োৰ ইউপিপিএল শেষ সমাপ হৈ গৈছে